তিনিবাৰ দিলি আচ্ছা ভাইটি এখন আহিলে তাৰ দাড়ি নোলাব অঁ তই মোক চালি আকৌ বিয়া খালি দাড়ি নোলাব এই এইবোলে এয়া হৈছে আমাৰ কইনা আজি হৈছে 3 দিন কাইলৈ 4 দিন হ'ব আৰু এয়া আছে আমাৰ কইনা নমস্কাৰ মোৰ আন এটা নতুন সৰু ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে 4 দিনীয়া গা ধোৱা আৰু বেটীৰ তাৰে অকণমান যা যোগাৰ চলি আছে আৰু তাৰ ইমান কামৰ মাজতো অকণমান ভিডিঅ' কৰি ৰাখি সেয়া আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু আশা কৰোঁ নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো কৰি ৰখাৰ উদ্দেশ্য এইটোৱে যে মেমৰিবোৰ থাকি যাব আগলৈকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে কৃষ্ণ পানী তুলিবলৈ ৰাধাম কৃষ্ণ পানী দেৰিকে আহা এইটো দেৰিকে আহা অতিথি তাৰ পিছত যাব পানী ছিটিয়াব যে ই আগত যাব জুম চাই দিয়া মজা মা হালধি আছে মুখত লগাই দে জুমাও বগা হৈ যাব ভালহে বেটা চফা হ'ব সেইবোৰ মাহ হালধি এক বেয়া বস্তু নহয় নহয় পাৰিব পাৰিছে নিয়মটো কওক টানা ভাঙি দিয়া তাকে ধৰা দে কি কুঞ্জা তুমি মানুহ বনাই পাব ন ষ্টৰি মানে এনেকে ক্লোজ ফ্ৰেণ্ডছ কৰি দিব লাগে ন হাই ভাইটি মই ভিডিঅ'